স্বাগতম জানাইছোঁ টেকনিকেল ডিটেইল আসামৰ অন্য এটি ভিডিঅ'লৈ। হেল্ল' বন্ধুসকল, মই সোণোৱাৰ। আজি আপোনালোকক দেখুৱাম আপোনালোকে ই ডিষ্ট্ৰিক্টৰ পৰা বনোৱা চাৰ্টিফিকেট যেনে কাষ্ট চাৰ্টিফিকেট, বাৰ্থ চাৰ্টিফিকেট, PRC বা অন্য যিকোনো চাৰ্টিফিকেট আপোনালোকৰ এপ্ৰুভ হোৱাৰ পাছতো ডাউনলোড কৰিব পৰা নাই। এইটো ইৰৰ দেখুৱাই আছে ইৰৰ 500। এইটো আপোনালোকে কেনেকৈ ঠিক কৰিব কমপ্লিট প্ৰচেছ মই ভিডিঅ' জনাম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক আৰু এনেদৰে টেকনিকেল ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল নটিফিকেশ্যন অন কৰি দিব। বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমে আপোনালোকে ই ডিষ্ট্ৰিক্টত লগইন হৈ যাব। লগইন হোৱাৰ পাছত আপোনালোকে চাব পাইছে এপ্লিকেশ্যন নাম্বাৰ। আপোনালোকে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰখন ইয়াত দি দিব। এপ্লিকেশ্যন নাম্বাৰখন দিয়াৰ পাছত আপোনালোকে চাৰ্চ অপশ্যনত ক্লিক কৰি দিব। মই এপ্লিকেশ্যন নাম্বাৰখন দি লৈছোঁ। তাৰপাছত চাৰ্চ অপশ্যনত ক্লিক কৰিব। চাৰ্চ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব পাইছে মোৰ PRCখন অলৰেডি এপ্ৰুভ হৈ গৈছে। মই যেনেকৈ ডাউনলোড অপশ্যনত ক্লিক কৰিছোঁ এইখন ইৰৰ আহি আছে ইৰৰ 500। এইটো কেনেকৈ ঠিক কৰিম মই আজি এইটো ভিডিঅ' জনাম। আপোনালোকৰ এইটো একেবাৰে ইজি হয়। আপোনালোকে প্ৰথমে URLখন চিলেক্ট কৰি ল'ব। ওপৰত দিয়া URLখন চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত যিটো 2023 দিয়া আছে সেইটোত আপোনালোকে 2022 কৰি দিব। 2022 কৰাৰ পাছত আপোনালোকে ইণ্টাৰ অপশ্যনত ক্লিক কৰি দিব। আপোনালোকে চাব পাইছে মোৰ PRCখন ডাউনলোড হ'বলৈ ষ্টাৰ্ট হৈ গৈছে আৰু ডাউনলোড